আকৌ এবাৰ কা আন্দোলন হোৱাৰ কথা যিটো আমাৰ এতিয়া বৰ্তমান চৰ্চিত হৈ আছে। এটা সময়ত আমিও পৰিবহণ সন্থাৰ ফালৰ পৰা যোৰহাট ডিষ্ট্ৰিক্টত ময়ো কা আন্দোলনৰ লিড লৈছিলোঁ। কিন্তু সেই সময়ত দেখা গৈছিল যেতিয়া অখিল গগৈক কা আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছত এই কা আন্দোলনটো যিটো জনসাধাৰণৰ মাজত এটা জনবিস্ফোৰণ ঘটিছিল, তাৰ পৰা গৈ গৈ আজিৰ দিনলৈ কা আন্দোলন নাইকিয়া হৈ আহিল। মানে আচলতে কা আন্দোলনটো হৈছিলে যিটো উদ্দেশ্যত, সেই উদ্দেশ্যটো শেষ কৰি ৰাজপথৰ আন্দোলনটো এখন নিৰ্দিষ্ট জেগাত লৈ গৈছে সংগঠনসমূহে, তাক নি ক'ৰবাত মঞ্চত গান বাজনা এনেকুৱা ধৰণৰ কিবা কিবি, যিখিনি আচলতে পাঞ্জাৱৰ যিটো আন্দোলন, কৃষক আন্দোলন হৈছিল, য'ত গায়কসকলে তেওঁলোকক সহায় সাৰথি কৰিছিল বা শিল্পী সমাজে তেওঁলোকক সহায় সাৰথি কৰিছিল, যাৰ কাৰণত আজি এই পাঞ্জাৱৰ আন্দোলনটো ছাকচেছফুল আন্দোলন হৈ উঠিছিল। কিন্তু অসমৰ ক্ষেত্ৰত সম্পূৰ্ণ তাৰ বিপৰীত হৈ পৰিছিল, যিহেতু অসমৰ কা আন্দোলনটো শিল্পী সমাজে কোৱা বা আমাৰ যিখিনি দল সংগঠনৰ নেতা আছে তেওঁলোকে তাক বেলেগ এটা পথলৈ লৈ গৈছিল, যাৰ ফলত কা আন্দোলনতে এটা সময়ত গৈ আজিৰ দিনটোলৈ সি কা আন্দোলন নাইকিয়া হৈ পৰিছিল। মানে কা আন্দোলনটো তৃতীয় পক্ষৰ হাত পৰাৰ কাৰণে এই কা আন্দোলনটো বন্ধ হৈ পৰিছিল। সেই কা আন্দোলনত আটাইতকৈ ডাঙৰ ভূমিকা লৈছিল অখিল গগৈ, আৰু চৰকাৰেও জানিছিল যে অখিল গগৈক যদি গ্ৰেপ্তাৰ কৰা হয় তেতিয়া কা আন্দোলনটো বন্ধ হৈ যাব। সেইকাৰণে অখিল গগৈক যিকোনো গোচৰত নি অখিল গগৈ বন্ধ কৰিছিল। ঠিক তেনেকৈ আমাৰ আছুৰ যথেষ্ট মানুহে সেই সময়ত দেখা গৈছিল কষ্ট কৰিছিল, কিবা কৰিছিল। কিন্তু মই সেই সময়ত সেই দল সংগঠনবোৰ কি কৰিছিল, তেওঁ এখন ফিল্ডৰ মাজলৈ, যেনেকৈ জজ খেলপথাৰে হওক বা বেলেগ কিবা কিবি জেগালৈ নি তেওঁলোকক মনোৰঞ্জন কৰাই প্ৰথমে কণ্টিনিউ কৰিলে, তাৰপিছত সপ্তাহত হ'ব কিবা হ'ব কৰি কা আন্দোলনটোক আচলতে বন্ধ কৰি দিছিল। তেনেকৈ ধৰণে যদি কা আন্দোলনটোক আগবঢ়াই নিয়া যায়, মই ভাবোঁ যে সি এটা ছাকচেছফুল আন্দোলন নহ'ব। গতিকে এই যিসকল মানুহে, যিকেইটা সংগঠনে যদি তেওঁলোকে এই ছিষ্টেমটো কৰি চৰকাৰৰ লগত হাত মিলোৱাৰ নিচিনা মানে এটা ছিষ্টেম কৰি, আমাৰতো সন্দেহ আচলতে হৈছেই যে চৰকাৰৰ লগত তেওঁলোকে হাত মিলাইহে এনেকুৱা ধৰণৰ কাম কৰিছিলে নিচিনা আমাৰ এটা আচলতে সন্দেহ হৈ আছে, আৰু এতিয়াও হৈ আছে, হয়তো আগলৈও হৈ থাকিব। যিহেতু কা আন্দোলনটো ৰাজপথৰ আন্দোলন আছিল, ৰাজপথৰ পৰা আনি কোনোবা এটা নিৰ্দিষ্ট জেগাত লৈ গৈছিল, জেগাৰ পৰা আনি তাক বন্ধ কৰাই দিছিল। আৰু বোলে জেগাতে যদি আজিও চলি থাকিলে আমি গম পালোঁ যে কা আন্দোলনটো আচলতে স্থগিত হোৱা নাছিল। কা আন্দোলন কৰিম নহয়, কা আন্দোলনটোক যদি ময়ো নামানো, আৰু মই কা আন্দোলনৰ সেই সময়ত যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা পৰিবহণৰ লিড লোৱা মানুহটোৱে আছিলোঁ মই। সেইকাৰণেই মই ক'ব বিচাৰোঁ যে কা আন্দোলনটোক নিৰ্দিষ্ট কেইটামান সংগঠনে আৰু নিৰ্দিষ্ট কেইজনমান মানুহে, বিশেষকৈ যদি কোৱা যায় সেই সময়ত শিল্পী সমাজৰ যথেষ্ট কেইজন মানুহে আমাক কা আন্দোলনটো বেলেগ পথে লৈ গুচি গৈছিল। শিল্পী সমাজৰ ভিতৰত যদি ধৰা যায়, সেই সময়ত কা নামানো বুলি কোৱা জুবিন গাৰ্গে আজি চৰকাৰৰ পক্ষত থিয় হৈ কাম কৰি আছে, কিন্তু তেওঁ আজিলৈকে কোনো এটা কা বিষয়ে কিন্তু তেনেধৰণে কিবা বৰ্তমান দিনত বিশেষ আগবাঢ়ি যোৱা নাই। ঠিক তেনেকৈ আমাৰ বিদ্যাসাগৰ, যতীন বৰা, এই যথেষ্ট শিল্পীসকল, আচলতে শিল্পী নাম বুলি ক'বলৈ এওঁলোকক আজিকালি বেয়া পোৱা হৈছোঁ আমি এইটো কাৰণেই যে তেওঁলোকে আচলতে আমাৰ জনসাধাৰণৰ যিখিনি কাম সেইখিনি আচলতে কৰা নাই। এতিয়া বৰ্তমান দিনত মই বহুত সংগঠন আছে, আছু কথাও ইয়াত মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, তেওঁলোকেও মূল্য বৃদ্ধিৰ ক্ষেত্ৰত অসমত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা নাই। সেই তাহানি দিনতে কোৱা শুনিছিলোঁ, যিটো আমি যেতিয়া জন্ম হোৱা নাছিলোঁ, তেওঁলোকে বিদেশী খেদাৰ ক্ষেত্ৰতে হওক বা অসম চুক্তিৰ ক্ষেত্ৰতে বহুত আগভাগ লৈছিল। কিন্তু আজি আমাৰ এই আছুসকলৰ কোনো ভূমিকা নাই, বা বহুত আজিকালি এতিয়া সংগঠন আছে, এই সংগঠনসমূহৰ কোনো ভূমিকা নাই। মই ভাবিছোঁ যে অসমৰ সংগঠনসমূহ আচলতে মৃতপ্ৰায় হৈছে। বিশেষকৈ আমাৰ আটাইতকৈ ডাঙৰ সংগঠন আছু আজি মৃত্যুমুখত হৈ পৰিছে, প্ৰায় মৃত্যু হৈছে। আৰু আছু আছে বুলি আমি ভবা নাই এইটো কাৰণে, আছে বুলি জীয়াই আছে বুলি ভবা নাই এইটো কাৰণে তেওঁলোকৰ কোনো এক্টিভিটি দেখা নাই। যদি এক্টিভিটি থাকে, কাইলৈ যদি ওলাই আমি গম পাম যে আছু আছে। কিন্তু বৰ্তমান দিনত আছুৰ বিশেষ কোনো কাম নাই কিয় হৈ পৰিছে, আৰু তেওঁলোকে বৰ্তমান দিনত জনসাধাৰণক
লৈ বা আমাৰ শিক্ষা সমাজক লৈ কিবা কাম কৰা আমি দেখা পোৱা নাই। এনেকুৱা যদি সংগঠনবোৰ নাইকিয়া হৈ গৈ থাকে, আমাৰ সৰ্বসাধাৰণ মানুহৰ, বিশেষকৈ জনসাধাৰণখিনি আজি মই ভাবোঁ বহুত বিপদমুখী হৈছে, যিহেতু সংগঠনসমূহে জনসাধাৰণৰ হৈ মাত মাতিছিল বা জনসাধাৰণক বুজাইছিল বা জনসাধাৰণৰ হৈ কাম কৰিছিল। যেনেকৈ ধৰি লওক আগতে মূল্য বৃদ্ধি হৈছিলে, তেওঁলোকে আহি আছুৱেতো পূৰা ডাঙৰ ডাঙৰ আন্দোলন কৰিছিল, কিন্তু আজি আছু ইয়াত নাই। কা আন্দোলন বেলেগ, কা আন্দোলন মানে আৰম্ভ কোনে কৰিছিল সেইটো সকলোৱে জানে, কিন্তু আছুৱে তাত দেখাত বৰ ডাঙৰ ভূমিকা লৈছিল, কিন্তু পিছলৈ আছুৰ ভূমিকা নাইকিয়া হৈ পৰিলে। মানে এতিয়া আছু জনসাধাৰণৰ মাজত আছে নে তেওঁলোক চৰকাৰ পক্ষৰ মাজত, চৰকাৰ কৰ্মত ভাল পাই চৰকাৰৰ মাজত সোমাই পৰিছে নে বেলেগ কিবা হৈছে, আচলতে আমি ক'বলৈ মানে আচলতে দিগদাৰ হৈছে আছুৰ কথা। ঠিক তেনেকৈ ভাষাৰ ক্ষেত্ৰতো যদি কোৱা যায়, সাহিত্য সভাত এতিয়া বৰ্তমান ঠিক বিশেষ ভূমিকা এতিয়া বৰ্তমান আমি দেখা পোৱা নাই। গতিকে মই ক'ব খুজিছোঁ, দল সংগঠনখিনি আমাৰ অসমৰ প্ৰায় মৃতপ্ৰায় অৱস্থালৈ গৈ আছে, আৰু সেইকাৰণে চৰকাৰে যি মন যায় তাকে কৰি আছে। আৰু কা আন্দোলনৰ ক্ষেত্ৰতো আকৌ কওঁ যে কা আন্দোলনটো আকৌ এক্টিভ কৰাটো ইমান সহজ কথা হৈ পৰা নাই, যিহেতু কা আন্দোলনে নিৰ্দিষ্ট কিছুমান মানুহৰ সুবিধাৰ বাদে জনসাধাৰণৰ বিশেষ সুবিধা কৰা আমি দেখা নাপালোঁ।